হে দোস্তো ৱেলকাম বেক টু মাই ছেকেণ্ড চেনেল মৃগাংক লস্কৰ। মানে কিছুদিনৰ আগতে মই স্কুলত বিদায় মিটিং অৰ্থাৎ বিদায় ল'লোঁ 10 ক্লাছৰ পৰা। তো ভিডিঅ'টো ইমান এটা ভালকৈ বনোৱা নহ'ল, তথাপিও আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ। আহকচোন চাওঁ আজি মই ভিডিঅ'টো। মই এতিয়া গৈ আছোঁ স্কুললৈ, আৰু স্কুলত মানে মোবাইল চোবাইল ইমান এটা উলিয়াব নিদিয়ে যদিও কিবাকৈ ভিডিঅ'টো কৰিলোঁ আৰু ৰ'বচোন। আৰু এইফালে আমাৰ পথাৰ ধান চান খেতি কৰা হয়, আমাৰ গাঁৱৰ মানুহে ইয়াতে ধান চান খেতি কৰে। আৰু ব'লকচোন বাৰু স্কুললৈ গৈ থাকোঁ, ভিডিঅ' বনাব দিয়ে নে নিদিয়ে। ফাইনেলি স্কুল আহি পাই গ'লোহি, আৰু ল'ৰা ছোৱালীগাল তামাম হুলস্থুল কৰি আছে যিহেতু বিদায় ল'ব। তো দিয়কচোন বাৰু কি হয়, আৰু ইমানখিনি সম্পূৰ্ণ দেখাব নোৱাৰিম। আৰু এনেকৈ মই মোৰ ভাষণ দিয়া পালোঁ পৰিলেহি। ইমান এটা ভাষণ দিব নাজানো, তথাপিও ফালিছোঁ আৰু কিবাকৈ আৰু যিহেতু দিব লাগেই। আপোনালোকে আমাৰ সমাজত সদায় প্ৰয়োজনীয় আপোনালোকে দিয়া উপদেশ পৰামৰ্শ আদৰ্শ আদি নিয়মানুৱৰ্তিতাভাৱে আমি পালন কৰি এনেকৈ ফালাৰ চান্স পাইছোঁ, এতিয়া ফালি দিলোঁ কিবাকৈ কৈ। কিন্তু মোৰ বিশ্বাস কৰা নিশ্চয় ভালেই হৈছে, কাৰণ মোৰ তালিটো পূৰা জুচ আছে। কিন্তু শেষত সকলোৱে একপি ফটো উঠিলোঁ, অৰ্থাৎ গোটেই 10 ক্লাছ আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ সৈতে একপি ফটো উঠিলোঁ। তো ফটো উঠাও হ'ল। আজি আমাৰ ভিডিঅ'টো ইমানতে সমাপ্ত হ'ল। ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক।